যিহেতু অসমত হোলী বুলি ক'লে বৰপেটা হোলী ৱৰ্ল্ড ফেমাছ, সেয়েহে বৰপেটা হোলী অনুভৱ ল'বলৈ মই যোৰহাটৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা এখন বাছেৰে আহি পাই গ'লোগৈ বৰপেটাৰ পোষ্ট অফিচ, যিহেতু ইয়াৰ ফ্ৰণ্টতে বাছবোৰ ৰখে। আৰু তাৰ পৰা আহি পালোহি আতিথ্য মানে সত্ৰৰ গেষ্ট হাউচ। ইয়াতে যিহেতু মই বুক কৰিলোঁ আৰু ফ্ৰেছ আপ হৈ ওলাই আহিলোঁ সত্ৰৰ অভিমুখে। আহিয়ে দেখোঁ ইয়াত পৰিৱেশ সম্পূৰ্ণ বেলেগ, খুব ধুনীয়া এটা পৰিৱেশ চলি আছে আৰু মই পৰিৱেশৰ উমান লৈ সন্ধিয়া লাগিব। এতিয়া মই আছোঁ বৰপেটা সত্ৰত আৰু মই আজি গুৱাহাটীত পালোহি আৰু আহিয়ে ডাইৰেক্ট সত্ৰলৈ আহিলোঁ। এতিয়া সত্ৰৰ পৰা চাই আছোঁ ইয়াত কিবা কিবি খেল হৈ। ইয়াত থকা সময়ছোৱাত মই অনুভৱ কৰিছোঁ অসমত বহুত জেগা আছে যিবোৰ জেগা আমি সঁচাকৈ ফুৰিব লাগে। আৰু যিহেতু মই আগদিনা গৈছোঁ, আগদিনা ইয়াতে গোঁসাই ফুৰা হয় আৰু গোঁসাই ফুৰা দিছে। বিশ্বাস কৰক ৰাইজ, ইমান ধুনীয়া পৰিৱেশ, ভিৰৰ মাজত ভাইব্ৰেশ্যনটো বেলেগ এটা ধৰণৰ। আৰু এইফালে চাওকচোন হোলী গীত চলি আছে। অসমত থাকি যদি আপুনি বৰপেটাৰ হোলী চোৱা নাই ৰাইজ, তেন্তে বহুত ডাঙৰ বস্তু এটা কিন্তু মিছ কৰি আছে আপুনি। বৰপেটাৰ পৰা হোলীৰ পাৰ্ট 2 লৈ আকৌ আহি আছোঁ নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ফ'ল' কৰি যাব।